জীৱনত ভাগৰি পৰোঁ কেতিয়াবা নিজৰ লগত, কেতিয়াবা ভাগ্যৰ লগত, কেতিয়াবা সময়ৰ লগত আৰু কেতিয়াবা সম্পৰ্কবোৰৰ লগত। কিছুমান মানুহ আছে যিয়ে নিজৰ স্বাৰ্থৰ বাবে সকলোবোৰ কৰিব পাৰে। এই ধৰণৰ মানুহ বন্ধু হৈ জীৱনলৈ আহে আৰু শত্ৰু হৈ মনত আঘাত দি আঁতৰি যায়। সময়ে বান্ধি দিয়া মৰমৰ সম্পৰ্কবোৰ এদিন সময়ে ছিগি ভাগি লৈ গুচি যায়। আস্থা হেৰুৱালে এদিন বিশ্বাসো হেৰাই যায় আৰু তেতিয়াই লাহে লাহে বান্ধোনৰ এনাজৰীডালো ছিগি যায়। যিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব, সিদিনাই বুজিবা তুমি তেওঁক হেৰুৱাই পেলাইছা। প্ৰত্যেকটো বস্তুৰে মূল্য সময় আহিলেহে অনুভৱ কৰিব পৰা যায়। যিদৰে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবেও হস্পিটেলত কিন্তু মূল্য দিব লগা হয়। বেয়া নাছিলোঁ মই, কেৱল প্ৰমাণহে দিব নোৱাৰিলোঁ। জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল ধৈৰ্য। প্ৰত্যাহ্বানে জীৱনটো ৰোমাঞ্চকৰ কৰি তোলে। কাৰোবাক ভাল পোৱা দিলে সীমাহীনভাৱে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰহে থাকে, হৃদয়ৰটো নহয়। দৰজা চাপৰ হৈ থাকক মোৰ কোঠাৰ, যি নিজৰ বুলি ভাবিব তেওঁ হালিলৈ ঘৰ সোমাব। কিমান প্ৰতাৰণা এই জোনাকী পৰুৱাৰ, পোহৰ দেখুৱাই আন্ধাৰৰ ফালে হাত বাউলি মাতে। তেওঁ যাওঁতে কৈ গ'ল, মই মাত্ৰ সপোনতহে দেখা দিম। আৰু মই ক'লোঁ, তুমি প্ৰমিছটো কৰা, মই গোটেই জীৱনৰ বাবেই চকু মুদি দিম। মাথো তুমি সপোনত আহি থাকিবা। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি লিখি দিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে তেন্তে এই পেজটো ফ'ল' কৰি দিব।